दिनै कार्बि आंलं जिल्ला एबसुनि 52थि बोसोरारि जथुम्माजों लोगोसे सनाथि मायथाइ फोजोबनाय जथुम्मा खुंगा 32थि कार्बि आंलं जिल्ला दुलाराय बर' साख्रिआवला आफाद आरो सेलाबर दख'रा बर' मोखां आफादनि बोसोरारि जथुम्माया गाहामैनो जोबलांबाय। कार्बि आंलं जिल्लानि दिनै मोनथाम आफादनि बोसोरसालिया जथुम्मानि गेवलां मेलावनो मिरु एबसुनि आफादगिरि दिपेन बर'आ बाहागो लादों। बे मेलावनो कार्बि आंलं जिल्ला गावखुंथाय गौथुमनि मावफुं सोद्रोमा बिलिमहन खाख्लारि आरो जिल्ला आफादनि दैदेनगिरिजों लोगोसे साहित्य एकाडेमि बान्था मोननाय अरबिन उजित, रितुराज बसुमतारी आरो ओनसोलनि गोबां रायजो राजाफोराबो बाहागो लादों। मख'नो गोनांदि गासै सानब्रैनि हाबाफारिजों खुंफुंनाय कार्बि आंलं जिल्लानि मोनथाम आफादफोरनि बोसोरसालिया जथुम्मायावनो गाहाय आलासि महरै बाहागो लानानै मिरु एबसुनि आफादगिरि दिपेन बर'आ बेसेन गोसा बिबुंथिखौ लाखियो। बिथाङा गावनि बिबुंथियाव कार्बि आंलं जिल्लानि बर'फोरनि थासारि आरो सोलोंथाइनि फारसे गोनां बाथ्राफोरखौ फोरमायो। মূলত কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰী বা বড়ো ভাইসকলৰ যিখিনি সমস্যা আছে, সেই বড়ো জনগোষ্ঠীৰ এই সমস্যা শিক্ষা, অৰ্থনীতি লগতে মাটি বাৰী আৰু আন যিখিনি সমস্যা আছে, সেই সমস্যাৰ ওপৰত আমাৰ প্ৰতিনিধি সভাত আলোচনা হৈছে, তো নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় বিচাৰোঁ যে কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰিব লাগিব, একেলগে আগুৱাই যাব লাগিব। সকলোৰে যিখিনি সমস্যা আছে সেই সমস্যাখিনি মীমাংসা হ'ব লাগিব। তো ইয়াৰ কাৰণে কাৰ্বি অট'নমাছ কাউন্সিলে এটা পজিটিভ দৃষ্টিভংগীত কাম কৰি আছে, আমি যোনটো গম পাওঁ। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা মাজে সময়ে আমি আলাপ আলোচনা কৰি আছোঁ। চেলাবৰ যোনটো এই ঠাইত হৈছে, ইয়াত ৰিজাৰ্ভ ফৰেষ্ট আৰু ইয়াত প্ৰায় 9,000ৰো অধিক হেক্টৰ ভূমি ইয়াত বসবাস কৰা বড়ো, তিৱা, গাৰো বা ৰাভা আৰু কাৰ্বি এতিয়াও তেওঁলোকে ভূমি পট্টা পোৱা নাই। অসমত বসুন্ধৰা চলি আছে, ইয়াতো কিছু কাম কাৰ্বি আংলঙতো এতিয়া মাটি বাৰী ভূমি পট্টা দিয়া কাম চলি আছে। আৰু আমি গম পোৱাত এই অঞ্চলৰ ৰাইজক লৈ পেলাই যিখিনি মাটি পট্টা দিয়া কাম কৰিব লাগে, এই ক্ষেত্ৰত কাউন্সিলে অনাগত আহি থকা দিনত তেওঁলোকে কৰিম বুলি এটা আশ্বাস দিছে। আৰু আমি দৃঢ় বিশ্বাসী যে ডক্টৰ তুলিৰাম ৰঘুৰ নেতৃত্বত নিশ্চয় ৰাইজে উপকৃত হ'ব আৰু নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব, আমাৰ দৃঢ় বিশ্বাস আছে। আৰু দ্বিতীয় কথাটো হ'ল যে শিক্ষা যিবিলাক স্কুল আমাৰ, তাত পৰ্যাপ্ত শিক্ষক নাই বা শিক্ষা অনুষ্ঠান এতিয়াও ভালকৈ আন্তঃগাঁথনি নাই। তো ইয়াত অসম চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু শিক্ষক নিযুক্তি দিয়া যি প্ৰক্ৰিয়া সেইটো অসম চৰকাৰে কৰিব লাগিব। তো ইয়াৰ কাৰণে এনচাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আৰু য'ত শিক্ষক নাই তাত শিক্ষক দিয়া কাৰণে অসম চৰকাৰে ব্যৱস্থা কৰিব লাগে, আমি দাবী জনাইছোঁ। আৰু তৃতীয় কথাটো হ'ল যে বড়ো চুক্তিত এটা দফা আছে, যোনটো দফাত লিখা আছে যে কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলে পাৰ্বত্য মৰ্যাদা পাব লাগে। আৰু কাৰ্বি চুক্তিত যোনটো সম্পাদন হৈছিল তাত লিখা আছে যে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে ভৈয়ামৰ জনজাতি মৰ্যাদা পাব লাগে। তো এই ক্ষেত্ৰত আমি এটা মিলা প্ৰীতিৰে বা আমাৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ, কাৰো অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতি আৰু জনজাতিৰ মাজত যিখিনি অধিকাৰৰ এটা ব্যৱধান হৈ আছে, সেইটো আহি থকা দিনত কাৰ্বি আংলঙৰ আমাৰ প্ৰধান